নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰো ভাল। আমি গৈ আছোঁ মন্দিৰ। আজি যিহেতু সোমবাৰ, গৈ আছোঁ মন্দিৰলৈ। তো মন্দিৰ দেখাম দে, আমাৰ ৰেংবেং মন্দিৰ। আমি যাব ওলাইছোঁ। মিষ্টাৰে গাড়ীখন ওলাব লৈছে। আমি গৈ আছোঁ মন্দিৰলৈ। ৰেংবেং মন্দিৰ এতিয়া যাওঁ, পূজা কৰোঁ। এয়া ৰেংবেং মন্দিৰ, ইমান ধুনীয়া নহয় পৰিৱেশটো, দেখাই আছিলে আপোনালোকক। পাহাৰ একদম, এয়া চাওক, পাহাৰৰ একদম তলে তলে পানীটো আহে। পানীটো ক'ৰ পৰা আহে আজিলৈকে কোনো গম পোৱা নাই। চাওক ললা দিয়া। আগতে মানে সেইখিনিৰ পৰা পানী আহে। আমি যেতিয়া সৰুতে আহোঁ, আমাৰ মামাৰ ঘৰ ইয়াতে হয় ৰেংবেঙত। তো সৰুতে আহিলে মানে সেইখিনিৰ পৰা এটা পাইপ আছিলে, পাহাৰৰ পৰা পানীটো আহি থাকে। কিন্তু এতিয়া চব ধুনীয়া কৰি দিলে, এতিয়া চিষ্টেম কৰি দিলে, চিষ্টেমেটিক হৈ গ'ল এতিয়া পূৰা। আৰু ইয়াতে সৰু সৰু মাছ আছে। হা অঁ, পাইপেদিহে ওলায়। ক'ৰ পৰা পানীটো ওলায় কোনো গম নাপায় আজিলৈকে। ইমান ধুনীয়া এটা জেগা নহয় সঁচাকৈ। আৰু পানীখিনি একদম মানে একদম বহুত ভাল, একদম ডাইৰেক্ট পানী খাব পাৰি। মাছ আছে, অঁ দেখিছোঁ। ইয়াৰ মাছখিনি ধৰি কোনো খাব নোৱাৰে। ইয়াৰ মাছখিনিৰো এটা মানে ৰহস্য আছে। এইখিনি মাছ কোনো খাব নোৱাৰে ইয়াত ধৰি, তেনেকৈয়ে থাকে মাছখিনি। ইয়াৰ ৰেংবেং মন্দিৰ বহুত জাগ্ৰত হয়। বলবমটো ইয়াতে হয়েই। বলবমৰ টাইমত বহুত উদলি মুদলি হৈ থাকে পৰিৱেশটো। আৰু ইয়াতে মই পানী ঢালি আছিলোঁ, এয়া দেখিছিলে লিংগৰ ওপৰত। নন্দীও আছে ইয়াত। তাৰমানে কি হ'ল, ইয়াতে সন্মুখতে বহুত ডাঙৰ এডাল জোক, আৰু মোৰ জোকলৈ ইমান ভয় লাগে। বহুত ডাঙৰ জোকটো মানে একদম। তাৰপিছত মানে সেই জোকটোলৈ মোৰ ইমান ভয় লাগি আছে। জোক মানে মই বিৰাট বেছি ভয় পাওঁ। বেলেগ বস্তু সেইকাৰণে কাপোৰ এনেকৈ খুচাই খুচাই থৈছোঁ, মানে জোক লাগে বুলি ভয় লাগিছে। সেয়া আৰু পানীকণ ঢালিবলৈ বহুত দিগদাৰ ইকণত। মানে জোক আছে চাগে ইয়াতে, ইমান ডাঙৰ জোক। তাৰপিছত সেয়া ধুনীয়াকৈ পূজা পাঠ কৰি হৈ গ'ল। আৰু যিহেতু বৰষুণৰ বতৰ, জোক মানে হৈছে কিয় জেকা হৈ থাকে ন জেগাবোৰ, সেইকাৰণে চাগে। তো ধুনীয়াকৈ পূজা পাঠ কৰিলোঁ এইখিনিত। বহুত ধুনীয়া লাগে পৰিৱেশটো, একদম ধুনীয়াকৈ হ'ল দেই। আৰু ৰেংবেং মন্দিৰ বহুত জাগ্ৰত, বহুত বহুত ধুনীয়া লাগে একদম পৰিৱেশটো। সেয়া ধুনীয়াকৈ পূজা পাঠ কৰিলোঁ, চাকি জ্বলালোঁ। আৰু এই ভাগ মেইন শিৱলিংগ, বহুত পুৰণা, বহুত পুৰণা এই ভাগ। আমি দুটাই পূজা পাঠ কৰিলোঁ ধুনীয়াকৈ। বৰ ভাল লাগিলে আহি পেলাই মন্দিৰত, মনটো একদম পবিত্ৰ হৈ গ'ল একদম। আৰু এনেও মন্দিৰত গ'লে ভালেই লাগে। এয়া হ'ল ৰেংবেং মন্দিৰ। বহুত ধুনীয়া পূজা পাঠ কৰিলোঁ, হৈ গ'ল। ইয়াতো হয় দুৰ্গা পূজা। গোটেই পাহাৰ একদম ওচৰতে, একদম ৰাস্তাৰ লগতে। পূজা পাঠ কৰাৰ পিছত মন্দিৰ অহাৰ পিছত মনটো কিবা এটা এনেই ভাল লাগে চাবচোন। হৈ গ'ল পূজা কৰি, এতিয়া ঘৰলৈ গৈ আছোঁ। চুলিখিনি একেবাৰে তিতা, মোৰতো তিয়াই দিছিলোঁ। চেম্পু দিয়া নাই কিন্তু তিয়াই দিছিলোঁ। চেম্পু দিলোঁ যে পৰহি দিনা মানে দিছিলোঁ, সেইকাৰণে আজি তিয়াই দিছোঁ। আৰু যি এনেও সোমবাৰে মূৰত চেম্পু দিব নাপায়। সোমবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু মোৰ জন্মবাৰ যিহেতু ৰবিবাৰ, মই সেইকেইটা বাৰত নিদিওঁ। বেলেগ বাৰকেইটাত মই দিওঁ। আগতেতো মই সপ্তাহত 4-5 দিন মানেই দিওঁ, সদায় চেম্পু দিয়াৰ নিচিনা। কিন্তু আজিকালি অলপ মানিব লৈছোঁ। মানিলে ভাল, বহুত ভাল। নতুনকৈ লৈছিল নেকি? আমি গৈ আছোঁ এতিয়া নগাঁও। আহিলোঁ, পূজা পাঠ দিলোঁ, আহি ঘৰত কিবা এটা খালোঁ, খাই মেলি গৈ আছোঁ নগাঁও। এয়া হ'ল আমাৰ কঠীয়াতলি, বহুত ধুনীয়া আমাৰ কঠীয়াতলি।
আজি কি বাৰ সোমবাৰহে সুধিছোঁ আৰু পাগলৰ নিচিনা গৈ আহিলোঁ মন্দিৰৰ পৰা সোমবাৰ বুলি আকৌ সুধিছোঁ আজি কি বাৰ আমি গৈ আছোঁ তাৰমানে মোৰ ভণ্টি হিয়ামুনৰ মাহীয়েকে হিয়ামুনৰ কাৰণে টকা পঠাইছে তো কৈছে কিবা এটা কিনি দিবি এটা কিনি নিদিলে আকৌ তাই বেয়া পাব সেইকাৰণে ভাবিলোঁ গৈ আহোঁ তাইৰ কাৰণে কিবা এটা কিনি লৈ আহোঁ আমাৰ ছোৱালীৰ কাৰণে মাহীয়েকে সদায় দিয়ে প্ৰতি বছৰে দিয়ে মাহীয়েকে সৰু থাকোঁতে কিনিয়ে দিছিলে এতিয়া ডাঙৰ হোৱাৰ পৰা মাহীয়েকে পইচা পঠাই দিয়ে কয় কিনি ল'বি তহঁতে পচন্দ কৰি সেয়া কিনি লওঁ সদায় প্ৰতি বছৰে গৈ আছোঁ আমি দুটা আৰু এইযোৰ কুৰ্তি ছেট দেখিছিলে মাহঁতে গৈছিলে ফুৰি ফুৰিবলৈ তেতিয়া কলকাতাৰ পৰা আনিছিলে নিউ মাৰ্কেটৰ পৰা ইয়াত আজি অকণমান লিপষ্টিক অকণ বেছিকৈ লগালোঁ চাওক ডাৰ্ককৈ লগালোঁ একদম এয়া চাওক কি ধুনীয়া ফুল ফুলি আছে একদম গোটেই বাইপাছত এনেকৈ ফুল ফুলি থাকে বৰ ধুনীয়া লাগে পেণ্টালুনছত ছোৱালীৰ কাৰণে কাপোৰ ল'বলৈ এই ফ্ৰকটো ভাল লাগিছে কিন্তু তাই এনেকুৱা ফ্ৰকবোৰ নিপিন্ধে আছে এয়া চাই আছোঁ ঘূৰি ঘূৰি পেণ্টালুনছত হিয়ামুনৰ কাৰণে কাপোৰ কি ভাল লাগে তাকে ল'ম এনেকুৱা ফ্ৰকবোৰ আছে কাৰণে মই লোৱা নাই আৰু চাই আছোঁ যি ভাল লাগিছে লৈছোঁ কিবা এটা মই আপোনালোকক পিছত দেখাম দেই তাই আহি লওক তাই পেহীয়েকৰ ঘৰত আছে কোৱাই নাই তাই কি ল'লোঁ তাই আহি পিন্ধাৰ পিছতে মই আপোনালোকক দেখাম দেই তাইৰ কাৰণে ছাৰপ্ৰাইজ মানে এতিয়া ঘূৰি ঘূৰি চাইছোঁ ভাল তাৰপিছত বস্তু লোৱাৰ পিছত ওলাই কৰিও আহিলোঁ আহি পেলাই আইচক্ৰীম খাব লৈছোঁ আমাৰ অকলে আইচক্ৰীম খাবা নেকি কোনোদিন নকয় কেলৈ ক'লে নাজানো এনে আইচক্ৰীম মোক খাবই নিদিয়ে ঠাণ্ডা লাগে বুলি তাৰপিছতে সেয়া লৈ ল'লোঁ কুৰ্তি দুটা তাৰপিছত আমাৰ মানে পাপৰি চাট খাই ভাল পায় তাৰপিছত ক'লে খাম দিয়া বোলা চাট খাবা তাৰমানে মই খাওঁ আগতে খুব খাইছিলোঁ আজিকালি মানে অকণমান বাহিৰৰ বস্তুবোৰ খাবলৈ এভইড কৰোঁ নাখাওঁ ইমান তাৰপিছত মই বোলো ব'লা তোমাৰ মন গৈছে যেতিয়া তাৰপিছতে এয়া লৈ ল'লোঁ পাপৰি চাট দাদাজনে বৰ ধুনীয়াকৈ বনাইছে দেই 1 প্লেটে ল'লোঁ আমি ঘৰত আনিহে এয়া নগদ পাপৰি চাট ফুচকা ইয়াত চব ফেমাছ নগদ মানে ফেমাছ আৰু পাপৰি চাট ফুচকা এইখিনি জেগাত মানে ইয়াত বহুত দোকান আছে ম'মৰ দোকান কিবা কিবি ধেৰ ফাষ্ট ফুড মানে ষ্ট্ৰিট ফুড ধেৰ আছে ইয়াত কিবা কিবি মানুহে খায় দেই বহুত খায় বহুত ধৰণৰ আইচক্ৰীম কিবা কিবি ধেৰ আছে খায়ো ভাল লাগে এইখিনি আগতেতো বহুত খাওঁ ভাল পাওঁ আজিকালি অকণমান খাবলৈ এৰিছোঁ আৰু এই বস্তুবোৰ আগতেতো এইবোৰ বস্তু খায়ে ভাল পাওঁ আজিকালি অকণ এৰিছোঁ কিন্তু মোৰ আইচক্ৰীমটো লৈহে বহুত লোভ লাগে কিয় নাজানো আইচক্ৰীম খাই মানে বিৰাট ভাল পাওঁ আগতে ফুচকা টুচকা খুব খাইছিলোঁ আজিকালি অকণ কমাই দিছোঁ আৰু এইবোৰ খোৱা তাৰপিছতে এয়া লৈ ল'লোঁ ঘৰৰ কাৰণে পেকিং কৰি ল'লোঁ আমাৰ এওঁ অকণমান খাইছোঁ ঘৰত আহি মই অকণমান খাই ল'লোঁ ভাল লাগিলে খাই পেলাই তাৰপিছতে এয়া ঘৰৰ কাৰণে এতিয়া গৈ আছোঁ হৈ গ'লগৈ বস্তু কিনি বেছি টাইম আৰু নকৰিলোঁ এনেই ঘূৰি ফুৰি নাথাকিলোঁ যিহে নগদ ভিৰ পূজাৰ মানে শ্বপিং কৰিবলৈ মানুহবোৰ আহি আছেতো বহুত গাড়ী পাৰ্কিং কৰিবলৈ জেগা নাপাওঁ কিবা নাপাওঁ বহুত দূৰত ৰাখিব লাগে গাড়ী তো সেইকাৰণে 1 ঘণ্টাতে আমাৰ হৈ গ'লগৈ বজাৰ কৰি তাৰপিছত কুলফিটো খাইছোঁ কিন্তু বহুত টেষ্টি বেদীলালৰ হয় বহুত ধুনীয়া লাগিলে কুলফিটো খাই বহুত টেষ্টি এটা ভিউ আছে মই সদায় উঠাম বুলি ভাবোঁ পাৰ হৈ আহোঁ ইমান ধুনীয়া মানে আমাৰ এইখিনিৰ পৰা পাহাৰটো দেখা পায় মানে আমাৰ চাইডৰ পাহাৰটো ইমান ধুনীয়া সদায় থাকিছেগৈ উঠাবই নোৱাৰোঁ মানে বহুত ধুনীয়া আজি ৰ'দ দিছে পূৰা কিন্তু ৰ'দটো কোমল মানে ৰ'দ গৰম নাই মানে আমি অকণমান শ্বপিং কৰিলোঁ শ্বপিং মানে মাহীয়েকে হিয়ামুনৰ কাৰণে সেয়া টকা পঠাইছিলে সেইকাৰণে কিনিলোঁ হিয়ামুনৰ কাৰণে আৰু আমাক মই কিবা এটা গিফ্ট কৰিছোঁ আহি পাই গ'লোঁ ঘৰ এয়া বেছি একো বজাৰ কৰা নাই অকণমান কৰিছোঁ কিবা কিবি খালি হিয়ামুনৰ কাৰণে কিনিছোঁ আৰু আমাৰ এওঁৰ কাৰণে কিনা নাছিলোঁ সেয়া কিনিছোঁ আৰু এয়া হ'ল বাবা দেখিছে নিমকুলি বাবা ইয়াত চাওক নৈনিতালৰ পৰা আহোঁতে ফটো আনিছিলোঁ এয়া বন্ধাই থৈ দিছোঁ কিমান ধুনীয়া লাগিছে চাওক
কাপোৰ কানি সলাই লৈ আহিলোঁ এয়া কি আনিছোঁ আপোনালোকক দেখাই আছোঁ এতিয়া বহি বহি এয়া টিভি চাই আছোঁ বহি বহি অকণমান টিভি চাই আছোঁ এয়া আৰু খাই আছোঁ এয়া এপেল খাই কোনে কোনে ভাল পায় মই কিন্তু বহুত ভাল পাওঁ এতিয়া আৰু কি কৰিম আৰু টোপনি নালাগে কোনো ঘৰত নাই ইয়ামুনো আৰু আইতাক গৈছে পেহীয়েকৰ ঘৰত ফুৰিবলৈ আৰু আমি আহিলোঁ বজাৰ কৰি আহি মেলি অকণমান টিভি চাব বহিলোঁ মিষ্টাৰো নাই গৈছে ওলাই অকণমান কাম এটা আছে তাৰপিছতে সেয়া টিভি চাই আছোঁ এয়া চাদৰ মেখেলা পিন্ধি লৈছোঁ চেমি টছ আৰু এয়া যাব লৈছোঁ এতিয়া আমি বিয়া ঘৰত তাৰমানে কি আছিলে বিয়া এটা ইনভাইট আছিলে আমি পাহৰি গ'লোঁ তাৰপিছত মায়ে ফোন কৰি আমাৰ এওঁক ক'লে যে বিয়া নিমন্ত্ৰণ আছিলে ওচৰতে বিয়া এখন আছিলে পাহৰি গ'লোঁ এতিয়া যাব ওলাইছোঁ তাকো মায়ে মনত পেলাই দিলে মা গৈছে ভণ্টিহঁতৰ তাত আৰু এতিয়া ওলাব লৈছোঁ আৰু এয়া মুখত অকণমান ফাউণ্ডেশ্যন ঘঁহি লৈছোঁ অকণমান ফেনৰ তলত ৰৈছোঁ শুকাবলৈ আৰু এইযোৰ কালাৰ কাপোৰ পিন্ধি লৈছোঁ কালাৰটো কেনেকৈ ক'ব দেই মোক কমেণ্ট কৰি এইযোৰ মই মাতিতে বিয়া এখন আছিলে সেইকাৰণে লৈছিলোঁ চেমি টছৰ হয় কালাৰটো চাওক মোৰ হাজবেণ্ডে গিফ্ট কৰিছিলে মোক মনজ্যোতি শইকীয়াই গিফ্ট কৰিছিলে মোক তেতিয়া বাৰু বাৰ্থডেও আছিলে মোৰ বিয়া বুলিও লৈছিলোঁ মানে হৈ গ'ল মোৰ মেকআপ কৰি হৈ গ'ল চিম্পল মেকআপ কৰিছোঁ কেনেকৈ লাগিছে মোক জনাব দেই ওচৰতে বিয়া যেতিয়া চিম্পলকৈ গৈছোঁ বিয়া আমি গ'লোঁ খায়ো আহিলোঁ তাৰপিছত ভিডিঅ' কৰা নহ'ল এতিয়া নেক্সট ডে আমি ৰাতিপুৱা সোনকালে উঠি মৰ্ণিং ৱাক কৰিব গ'লোঁ সেয়া ভিডিঅ' কৰিছিলোঁ আমাৰ এওঁ মোবাইলত মোৰ চাৰ্জ নাছিল মোবাইলটো ঘৰত থৈ গ'লোঁ তাৰপিছতে সেয়া আহি ঘৰত কাম বন কৰি মেলি 12টামান বজাতে আমি ভাত পানীও বনালোঁ কিন্তু খাব নহ'ল তেতিয়া এই দাদাজন আহিলে এয়া ৱালপেপাৰ লগাইছে এই ৱালপেপাৰটো কেনেকৈ লাগিছে জনাব দেই কমেণ্ট কৰি লগাই মেলি হৈ গ'ল তাৰপিছত মানে খুব ধুনীয়া লাইটৰ পোহৰটোৰ কাৰণে এনেকুৱা মানে হেৰি দেখিছে কিন্তু বহুত ধুনীয়া দিনত দেখা পাব বহুত ধুনীয়াকৈ এই চাইডটোহে লগাইছোঁ ধুনীয়াকৈ লগালে দাদাজনক ভাতো খোৱালোঁ দেই দুপৰীয়া লগাই আছিলে যে বেয়াও লাগে এতিয়া কাম কৰিবলৈ সেই লগাই মেলি হৈ গ'ল হোৱাৰ পিছতে সেয়া মই কামত লাগি গ'লোঁ আকৌ কি কি কাম আছে মই দেখাই আছোঁ চাই থাকক দেই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো বেছিদিন নাই দুদিনহে মাত্ৰ হাতত বাকী দুদিনো নহয় এদিন মাত্ৰ আৰু মোৰ কাম দুটামান থাকি গ'ল সেইখিনি কৰিব লৈছোঁ এতিয়া দেখাম দেই কি কাম কৰি আছোঁ মই আৰু এতিয়া বাজিলে 5:30 আমাৰ এওঁ গা পা ধুই চাকি জ্বলালে ভগৱানৰ ওচৰত মই কি কাম কৰি আছোঁ আপোনালোকক দেখাম দেই এইখিনি ধুবলৈ বাকী আছিলে এই শৰাইখিনি এইখিনি চাওক মই এইখিনি এতিয়া ধুম এই শৰাইখিনি ধুম এতিয়া পূজা বুলি ক'লে গোটেই ঘৰটো চাফা হৈ থাকিলেহে ভাল পাওঁ আৰু মই তাকেই কৰোঁ সৰুৰ পৰা কৰি আহিছোঁ এতিয়াও ইয়াতো তেনেকেই কৰোঁ গোটেই ঘৰটো মই নিট এণ্ড ক্লিন কৰোঁ কাপোৰ কেইটামানো আছিলে সেইকেইটা আজি তিয়াই থলোঁ ফ্ৰিজৰ কভাৰ কিবা কিবি সেইবিলাক টেবুল ক্লথ কিবা কিবি সেইবোৰ মই তিয়াই থলোঁ সেইবোৰ মই কালি ৰাতিপুৱা সোনকালে উঠি ধুম মই একদম তিয়াই থৈছোঁ চাৰ্ফত এতিয়া এইবোৰ ধুই লওঁ আৰু কি আছে ফেন চাফা কৰিব আছে ফেন কালি ৰাতি আমাৰ কৈছোঁ তুমি ৰাতিপুৱা সোনকালে উঠি মৰ্ণিং ৱাক কৰি আহি সেইখিনি চাফা কৰিম যিহেতু মা আহিছে মাৰ আগমনটো ধুনীয়াকৈ কৰিবই লাগে ন মোৰ গাত যদি এবাৰ কামৰ জোচ উঠে মই নৰখোঁ কৰিয়ে থাকোঁ মই ইমান ভাল পাওঁ কাম কৰি ভাল লাগে চাফ চিকুণ হৈ থাকিলে ঘৰটো পৰিপাটি হৈ থাকিলে ভাল লাগে মই এতিয়া ভিডিঅ' কৰিতো আপোনালোকক দেখাব নোৱাৰিম ঘৰত কোনো নাই মই এতিয়া ধুই মেলি লওঁ তাৰপিছতহে দেখাম দেই ধুলোঁ ইয়াতে আছে কেইটামান আৰু চব ডাইনিঙত থৈছোঁ এতিয়াতো ৰাতিয়ে হৈ গ'ল 6:30 বাজিয়ে গ'ল এইখিনি হৈ গ'লগৈ কামখিনি কৰি এতিয়া নহয় 6:10 হৈছে মই 6:30 বাজিলে বুলি ভাবিলোঁ তো দিনটো সেইটো কৰোঁতে গ'ল এইখিনি হৈ গ'ল সৰু সুৰা কাপোৰেই ফ্ৰিজৰ কভাৰো মই চব ফ্ৰিজৰ কভাৰ কিবা কিবি এইবোৰ আছিলে চব চাৰ্ফত তিয়াই থৈছোঁ ৰাতিপুৱা কালি সোনকালে থৈ আনো 4টা বজাত উঠোৱে তেতিয়াই ধুই দিম আৰু যি আছিলে এনে বাকীখিনি চব হৈ গ'ল আৰু আমাৰ এওঁক কৈছোঁ ফেনখিনি তুমি মুচিবা তাৰমানে ময়ে মুচোঁ সোনকালে কৰিলে ভাল হ'ব মই মুচালে বহুত দেৰি হৈ যাবগৈ সেইকাৰণে কৈছোঁ তুমিয়ে মুচিবা ফেনখিনি আজি ইমানখিনি বাৰু কৰি লৈছোঁ কামখিনি হৈ গ'লগৈ পৰ্দাখিনিও লগাব আছে সেইখিনিও লগাই ল'ম আজি ৰাতিৰ মাজতে হৈ গ'ল আৰু আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব দেই আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সোনকালে 1K কৰি দিয়ক সেইটো আশাতে আছোঁ আৰু মাজে মাজে ভিডিঅ' দিবলৈ পাহৰি যাওঁ মানে মোবাইলটো হেং মাৰি থাকে দিয়া নহয় আৰু তো এইকেইদিন কষ্ট মষ্টকৈ ভিডিঅ' বনাই আছোঁ দি আছোঁ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই সোনকালে মোক 1K কৰি দিয়ক আৰু
তো বাই বাই, আজি ইমানতে সামৰিছোঁ, বৰ ভাগৰ লাগিছে। আজি এয়া শৰাইখিনি ধুলোঁ, ৰাতি হৈ গ'লগৈ ধুওঁতে ধুওঁতে, এতিয়া 6:10 হৈ গ'ল। এয়া ধুই দিছোঁ সেইখিনি, আৰু আছে এই কিটচেনতো থৈছোঁ কেইটামান, ইয়াতো থৈছোঁ কেইটামান, আৰু এয়া চাওক ফেনৰ তলত দি থৈছোঁ, অলপ পিছত শুকান কাপোৰেদি মুচি দিম, ধুনীয়া হ'ব আৰু।